নমস্কাৰ, ৱেলকাম অন ধৃতিস্মান দত্ত ইউটিউব চেনেল। আজিৰ ভিডিঅ'টো এটা বিশেষ ভিডিঅ' হ'ব, কাৰণ ধান খেতিৰ বিষয়ে আজি ভিডিঅ'টোৰ মাজেৰে মই আপোনালোকক কিছু কথা আলোচনা কৰিম। সেয়ে ভিডিঅ'টো লাইক কৰি দিয়ক, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এনে সৰু সৰু বীজ বা ধানৰ পৰা ধানৰ পুলি বা ভুঁই হয়। এনেদৰে ভুঁইবিলাক বোকা মাটিত ৰোপণ কৰা হয়। এমাহমান কিছুদিন পিছত এনেধৰণৰ সেউজীয়া ধুনীয়া বৰণ ধাৰণ কৰি সেউজীয়া ধান লাগিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, বেল বাজাৰটো টিপি দিলে আপোনালোকে প্ৰথমতে ভিডিঅ'বিলাক চাব পাৰিব। নমস্কাৰ, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।